ফেচবুকত লাইক বা কমেণ্ট কৰিলে আপোনাৰ সহায় হয় নে আপোনাৰ সমস্যা বাঢ়ে? সহায় অথবা সমস্যা দুয়োটাৰে সম্ভাৱনা থাকে। আপোনাৰ কাৰণে সহায় কেতিয়া হয়? কোনো ক্ৰিয়েটৰৰ কণ্টেণ্ট যদি ভাল লাগে তাত অৰ্গেনিক লাইক দিলে আৰু কমেণ্ট কৰিলে ৰিচ বাঢ়ে, ক্ৰিয়েটৰৰ মনোবল বৃদ্ধি হয়। কাৰণ ফেচবুকে এনেধৰণৰ কণ্টেণ্ট বুষ্ট কৰে, অধিক প্ৰচাৰ কৰে। আপোনাৰ সমস্যা কেতিয়া হয়? বলক সেই বিষয়ে জানো। লাইক বা কমেণ্ট বিচাৰি জোৰ কৰি লাইক কমেণ্ট কৰিবলৈ যদি আপুনি পোষ্ট দিয়ে আৰু ৰীল দিয়ে তেনেহ'লে আপোনাৰ সমস্যা বাঢ়ে। ফেচবুকে এনে কথাক এংগেজমেণ্ট বেইটিং বুলি ধৰে। ফলত তেনে পোষ্ট বা ৰীল আদিৰ ৰিচ কমি যায় বা সামগ্ৰিকভাৱে আপোনাৰ প্ৰফাইল পেজৰ ৰিচ কমি যাব পাৰে। সেয়ে লাইক কৰক, কমেণ্ট দিয়ক, কিন্তু মনৰ পৰা। সেয়াই আচল সহায়, সেয়াই আপোনাৰ আৰু আনৰো বৃদ্ধি তথা সুৰক্ষাৰ নিৰ্ভৰযোগ্য পথ। অৱশ্যে আপোনাৰো নিশ্চয় দৃষ্টিগোচৰ হৈছে যে কিছুমান এনে প্ৰফাইল আছে বা পেজ আছে যিবিলাকে তেখেতসকলৰ ফলোৱাৰৰ পৰা লাইক কমেণ্ট পাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে, বিভিন্ন ধৰণে আকৃষ্ট কৰিবলৈ চেষ্টা কৰে, কিন্তু সেয়া উচিত কথা নহয়। অৱশ্যে অনস্বীকাৰ্য যে একো কথা নজনাকৈয়ে বা নভবাকৈয়ে ময়ো কেতিয়াবা তেনে কৰিছিলোঁ, কিন্তু তাৰ পৰা মই কোনো ধৰণৰ সুফল নাপালোঁ। পিছত যেতিয়া এই কথাবোৰ জানিছোঁ আৰু আগৰ কামবিলাকক নিৰীক্ষণ কৰিছোঁ তেতিয়া মই বুজিব পাৰিছোঁ যে এনেকৈ লাইক কমেণ্ট আদায় কৰিবলৈ ফলোৱাৰক জোৰ কৰাটো কোনো ধৰণে উচিত কথা নহয়। কাৰণ ফেচবুকৰ যি এলগৰিদম ই ইমানেই শক্তিশালী যে আপুনি কি কৈছে, কি কৰিছে সকলো কথা গম পায়। অৱশ্যে ইয়াত যিখিনি কথা আলোচনা কৰিছোঁ সেয়া সেইসকলৰ বাবেহে প্ৰযোজ্য যিসকলে ফেচবুকক ব্যৱসায়িক ভিত্তিত লৈছে, অৰ্থাৎ ফেচবুক প্ৰফাইলৰ প্ৰফেশ্যনেল মোড অন কৰি লৈছে বা নিৰ্দিষ্টভাৱে পেজৰ কাম কৰি আছে, তো তেনেকুৱা ক্ষেত্ৰতহে এই কথাবিলাক প্ৰযোজ্য। কিন্তু যিসকলে সময় বা নিজৰ ইচ্ছাৰ কাৰণে কামবোৰ কৰি আছে, ব্যৱসায়িক লক্ষ্য নাই, তেখেতসকলৰ কাৰণে কথাবোৰ সুকীয়া, তেখেতসকলৰ কাৰণে এইখিনি কথা আমি কোৱা নাই। গতিকে আপুনি যদি ব্যৱসায় দৃষ্টিৰে ফেচবুক কৰি আছে তেতিয়াহ'লে আপুনি এটা লাইক কৰাৰ সময়তো সাৱধান হ'ব লাগিব আৰু বিশেষকৈ কমেণ্ট বা মন্তব্য দিয়াৰ সময়ত অধিক সাৱধান হ'ব লাগিব। ধৰি লওক কোনোবাই আপোনাক অকণমান টানকৈ কৈছে, অকণমান ঠাট্টা কৰি পেলাই কিবা এটা কথা কৈছে, তথাপি আপোনাৰ উত্তৰ সংযত হ'ব লাগিব, আপুনি সাৱধানী হ'ব লাগিব, অন্যথা বিপদ আপোনাৰ হ'ব পাৰে। সেই ক্ষেত্ৰত সদায় সজাগ থাকিব। গতিকে ফেচবুকত আন্তৰিকতাৰে লাইক কমেণ্ট কৰক আৰু আগুৱাই যাওক, সফল হওক।